হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালেই। আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো হৈছে আপোনালোক লৈ যাম ভান্তে বাবা মন্দিৰ। ভান্তে বাবা মন্দিৰ হৈছে বুদ্ধিষ্টসকলৰ মঠ, য'ত আপোনাৰ বহুত মানুহ আহে আশীৰ্বাদ ল'বলৈ, য'ত আশীৰ্বাদ ল'লে মনৰ আশা পূৰণ হয় বুলি কয়। আচলতে তাত আপোনাৰ MLA মিনিষ্টাৰলৈকে সকলোৱে আহে, গতিকে আমিও যাওঁ তাতে আশীৰ্বাদ ল'বলৈ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি পাইছোঁ ভান্তে বাবা মন্দিৰ। এয়া হৈছে আপোনাৰ ভান্তে বাবা মন্দিৰ, মানে বুদ্ধিষ্টসকলৰ মঠ, য'ত বুদ্ধিষ্টসকলৰ মানে মানুহসকলে আহি ইয়াতে তাৰ পূজা অৰ্চনা কৰে। পালোঁ ফাইনেলি পাই গ'লোঁ। এয়া হৈছে আমাৰ বুদ্ধিষ্টসকলৰ মঠ, য'ত বুদ্ধিষ্টসকলৰ মানে ধৰ্মৰ মানুহসকলে ইয়াত পূজা অৰ্চনা কৰে। গতিকে আহক ভিতৰলৈ যাওঁ। ইয়াত ধূপ ক'ত জ্বলে? এখেত হৈছে মন্দিৰত থকা এজন চচাং, হয় নাই? মানে আৰু ডাঙৰ ভান্তেও আছে লগত? ডাঙৰ ভান্তে ক'ত আছে এতিয়া? মানুহ আছে ন? আপোনাৰ নামটো? আপুনি কিমান দিনৰ পৰা আছে ইয়াত? 3 বছৰ? ঠিক আছে। আমি বৰ্তমান তেনে হেৰি ধূপ চুপ জ্বলাই লওঁ, মম। ছিকিম লিখা আছে। ছিকিম মানে এখন ছিকিমৰ পৰা আনা নেকি? এই হেৰিখন, এইখন কি বুলি কয়? দাদা হেৰি কৰা, মই জনাওঁ এতিয়া। হেৰি কৰি দিম।
ৱাও এইটো ইণ্টাৰেষ্টিং বস্তু একুৰিয়াম এইটো কাৰেণ্টৰ জৰিয়তে চলি আছে ন অক্সিজেন অঁ এই মাছ আছে নেকি ভিতৰত মাছ অঁ মাছ এজনী আছে ভিতৰত মাছ কি মাছ মিছা মাছ নেকি অঁ এইটো ধুনীয়া মাছ একেবাৰে ভিতৰত ভিতৰত অক্সিজেনৰ কাৰণে দিছে ন এইটো অঁ মাছজনীৰ কাৰণে অঁ ক'ৰ পৰা নাই এইটো অঁ